মোৰ ফেমিলিৰ ফালৰ পৰা অন্তৰৰ পৰা মনোৰঞ্জন ব্ৰহ্ম ডাঙৰীয়া অতি আমাৰ মৰমৰ দাদা আৰু তেখেতৰ পৰিয়ালে সহযোগ কৰি পেলাই আজি যি দুধমা সমষ্টিৰ অন্তৰ্গত শ্বেৰভাংগুৰি যে ইমান ডাঙৰ এখন মন্দিৰ ৰাইজক মানে উপহাৰ দিলে মই আজি ইয়াতে উপস্থিত হৈ আৰু আজি উদ্বোধনী সময়ত তেখেতৰ লগত সংগ দি মই নিজকে বহুত গৰ্ব অনুভৱ কৰিছোঁ আৰু বিচাৰোঁ যে ভগৱানে তেখেতক আৰু শক্তি দিয়ক আগন্তুক দিনত বহুত কাম কৰিবলগীয়া আছে আমি সকলোৱে মিলি যাতে ৰাইজৰ এনেকুৱা কিছুমান মানে নিডি বস্তু আমি যাতে পূৰণ কৰিব পাৰোঁ মনোৰঞ্জন ব্ৰহ্ম তেওঁ সম্ভাব্য প্ৰাৰ্থী হয় তেওঁ অনাগত শুনক আমি এটা কথা জানো যে বৃক্ষ তোমাৰ নাম কি ক'লে পৰিচয় আজি ইয়াতে প্ৰায় শতাধিক মানুহ ইয়াতে আহিছে নিজা চকুৰে চাইছে আৰু মনোৰঞ্জন ব্ৰহ্ম ডাঙৰীয়া ৰাইজৰ লগত যে সদায় আগৰ পৰাই আছে তেওঁ চৰকাৰৰ লগত থাকক নাথাকক পলিটিকেলভাৱে থাকক নাথাকক তেওঁ যে সদায় ৰাইজৰ প্ৰতি সঁহাৰি জনাই আহিছে ৰাইজক যে তেওঁ অন্তৰৰ পৰা মৰম কৰে তাৰ ফেমিলিয়ে তাৰ তেখেতৰ যে মানে গিৰিয়েক আমাৰ ৰিৰাম ব্ৰহ্ম ডাঙৰীয়ানী আপোনালোকে জানে যে কিমান ছ'চাইটি NGOৰ কাম চলাই আছে কিমান মানুহক সহায় কৰি আছে সেইমতে মই ভাবোঁ যে অহা দিনত আমাৰ মনোৰঞ্জন ব্ৰহ্ম ডাঙৰীয়া যি কাম তেখেতে কৰি আছে আৰু যি বৰ্তমানৰ যি মানচিত্ৰ দুধমা সমষ্টিৰ তেখেতে যথেষ্ট সংখ্যক ভোট লৈ জয়যুক্ত হ'ব এতিয়া নিৰ্বাচনত আপোনালোকে BJPয়ে এনিহাও জিকিবলৈ চেষ্টা কৰে আপুনি যিটো উল্লেখ কৰিছে এনিহাও বাই হুক এণ্ড ক্ৰুক মানে আমি সাংগঠনিকভাৱে যেনে কোনো মানে কাৰ্যকৰ্তা মানে ধৰক লেহেমীয়া যি তাৰ দায়িত্ব কেতিয়াবা ধৰক 6 ঘণ্টা দলৰ কাৰণে দিব লাগিব নিৰ্বাচনৰ সময়ত বা 8 ঘণ্টা দিব লাগিব এতিয়া ধৰক কোনোবা কাৰ্যকৰ্তা যদি অলপ লেহেমীয়া কৰে তেনেহ'লে সেই কাৰ্যকৰ্তাক আৰু বুষ্টেড কৰি আৰু লাগিলে মেন পাৱাৰ পৰাই সাংগঠনিক ভেটি স্থিতি ষ্ট্ৰং কৰি আমি জয়যুক্ত হ'ম সেইটো অভিজ্ঞতাটো হ'বই কাৰণ মই কৈছোঁ স্পেচিয়েলি কথাটো কৈছোঁ আপোনালোকে ওদালগুৰি জিলাৰ এইটো মই ভুৱা কথা নহয় দেই এইটো আপোনাৰ প্ৰেক্টিকেল আমাৰ যে ওদালগুৰি জিলাৰ সন্মানীয় সভাপতি দলৰ দিলীপ শইকীয়া ডাঙৰীয়া যে জয়যুক্ত হ'লে MPৰ ফালৰ পৰা তেখেতৰ আণ্ডাৰত 16টা পাৰিষদীয় সমষ্টি পৰে আপোনালোকে ডাটা ওলাব তেখেতে কিমান ভোট পাৰিষদীয় সমষ্টিত পাইছে সেইমতে আমি এনেই গম পাওঁ যে 16টা সমষ্টিত কেইটা আমি পাম আপোনালোকে নিজেই জানে যে মথনগুৰি আমাৰ দখলত দিহিৰাও হ'ব দখলত ককলাবাৰী হ'ব দখলত চিৰাং জিলাৰ এইবেলি আমি মথনগুৰি চুৱাইজাৰত জিকিম মানস শ্বেৰফাঙত জিকিম আৰু তুৰিবাৰটো আছেই আমাৰ কোকৰাঝাৰ জিলাত ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়া তেখেত ইমান দিনৰ মানে পুৰণা তেওঁ নেতা তেওঁ ৰাইজৰ হৈ কাম কৰি আছে আৰু তেওঁ দিনী ৰাতি যেনেকৈ ৰাইজৰ লগত আছে তো মানুহে ভোট দিবই আমাৰ মনোৰঞ্জন ডাঙৰীয়া দুধমা সমষ্টিৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব মই ভাবোঁ নিশ্চয় তেখেতে জয়যুক্ত হ'ব কাৰণ ৰাইজে মনোৰঞ্জন ব্ৰহ্ম ডাঙৰীয়াৰ প্ৰতি এটা বেলেগ চকুৰে দৃষ্টিৰে চায় সেইকাৰণে ময়ো এজন কাৰ্যবাহী সদস্য বা দলৰ কাৰ্যকৰ্তা হিচাপে ময়ো বিচাৰোঁ ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়া বুনৰ গাঁৱৰ পৰা সংখ্যাগৰিষ্ঠ ভোট লৈ জয়যুক্ত হওক আমাৰ মনোৰঞ্জন ব্ৰহ্ম ডাঙৰীয়া জয়যুক্ত হওক তেখেতসকল জয়যুক্ত হ'লে আমি আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আৰু শক্তিশালী হ'ব পাৰিম সমষ্টিত শুনক মই এইটো মোৰ সমষ্টিত কিন্তু দখল কৰিব শুনক চকুৰালীও কৈ থাকে না কেতিয়াবা আমাৰ এইবিলাক কথা নাই ইয়াতে কংগ্ৰেছো আহিব UDF আহিব UDF আহি ক'ব জিকিম কংগ্ৰেছো আহি ক'ব জিকিম BPFও ক'ব জিকিম ট্ৰেক্টৰৰ দলীয় প্ৰাৰ্থী মানে ৱাৰ্কাৰসকলেও ক'ব জিকিম এতিয়া কোনে জিকিম কোনে হাৰিম সেইটো মুখত নহয় মাৰ্কশ্বিটে কথা ক'ব আমাৰ ল'ৰাক যেতিয়া পঢ়া শুনা কৰে তোৰ ফলাফল কি হ'ব ফাৰ্ষ্ট ডিভিজন মাৰিম তেখেত দেখা গ'ল যে পাছেই নকৰিলে সেইকাৰণে মাৰ্কশ্বিটে কথা ক'ব কাৰ কিমান পাৰ্চেণ্টেজ